हेलो एवरीवन गुड मर्निंग आपनालोक সকলোকে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আমাৰো ভাল আৰু আজি বহুত দিন পিছত এটা ডেইলি ব্লগ আৰম্ভ কৰিলো দিনটো কি কৰো নকৰো সকলোখিনি দেখুৱাই থাকিম আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু এতিয়া আমি খাই আছো চাহ আমি লাল চাহ খাই আছো তাৰ লগতে আছে কেক টোষ্ট আছে আৰু চানা ইয়াই খাই লো এতিয়া আৰু আমি চাহ খালো আৰু এতিয়া এটা কামত লাগি পৰিছো দুইজনে চাও পেকিং কৰি আছো আমি অতি সোনকালে গৈ আছো এঠাইত মই কৈ আছো আপোনালোকক কত গৈ আছো অলপ পিছত আমি আসলতে গৈ আছো ঘৰত অসমৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত হয় আমাৰ আসল ঘৰ আৰু আমি দুইটাই বেংগলৰতে থাকো আৰু অতি সোনকালে আমি ঘৰত গৈ আছো বেছি দিন নাই আৰু এই কাৰণে ভাবিলো পেকিং কৰিয়ে তো যিখিনি কাপোৰ মানে ইউজ নহয় ৰেগুলাৰ সেইখিনি আগতীয়াকৈ কৰি থও পিছত সুবিধা হ'ব এইফালে হাজবেণ্ডে কৰি আছে পেকিং ইমানে এক্সপাৰ্ট আৰু কি পেকিং কৰাৰ এয়া চাওক আমাৰ এটা বেগ কমপ্লিট হৈয়ে গ'ল পেকিং কৰা মই গা ধুই আহিলো এতিয়া আৰু কিছুমান কাম আছিল সৰু সুৰা সেইবিলাক কৰিলো কাপোৰো ধুবলগীয়া আছিল অলপ কাপোৰ ধুলো আৰু ইয়া এইবিলাক আৰু এতিয়া মই ভাত বহাই দিছো এইফালে ভাত মোৰ হলে আৰু এইফালে দালিটো হৈ আছে মোৰ ভাত বনোৱা হৈ গ'ল আৰু ইয়া দালি আছে কণী অমলেট সৰু আলু ভাজি তিয়হ আছে আৰু আমৰ আচাৰ এইখিনিয়ে আজিৰ খানা ৰেডি কৰিলো আৰু হাজবেণ্ডে ইফালে খাই আছে চামুচেৰে এই হাতত অলপ দুখ পাইছে সেইকাৰণে খাই আছে এনেদৰে আৰু মই ইফালে খাই আছো এতিয়া খাই লও পিছত লগ পাই আছো মই তাৰ পৰা ইফালে আহিলো ভাবিলো টিভি চাই চাই খাও ৰেখাবাৰ ভিডিঅ' চাই আছো মই ভাত এতিয়া বাজিছে 6:30 আৰু এতিয়া আন্ধাৰ হোৱাই নাই ইয়াতে আৰু এটা বস্তু চাওক এইবিলাক লাইট গোটেই বিল্ডিংটো তেনেদৰে লগাইছে ঘৰৰ অনাৰজনে মানে ঘৰৰ অনাৰজনৰ সৰু ল'ৰাৰ বিয়া সেইকাৰণে আৰু অলপ দেৰিকে মই দেখুৱাম যেতিয়া আন্ধাৰ হ'ব তেতিয়া চাবলৈ ভাল লাগিব আৰু এতিয়া মই ভাবিছো এটা বস্তু বনাও কাটা নিমকি বনাও ভাবি আছো বহুত দিনৰ পৰা বনোৱা হোৱা নাই গতিকে বলক বনাই লওঁ ভাবিছিলো কাটা নিমকি বনাও কিন্তু নহ'ব বহুত দিন হ'ল ময়দাৰ পেকেটটো অনা ডেট কৈছে এয়া চাওক 28 ফেব্ৰুৱাৰীলৈকে আছিল কাটা নিমকিটো বনোৱা নহ'ল আৰু ভাবিলো এটা বস্তু আপোনালোকক দেখুৱাই দিওঁ মোৰ কাৰণে একেবাৰে নতুন হয় ফাৰ্ষ্ট টাইম দেখিছো মই বস্তুটো হ'ল এয়া চিঠিখন ঘৰৰ মালিকৰ ল'ৰাৰ বিয়া যে তাৰ চিঠিখন দিছে আজি আমাক আৰু ইয়াতে চাওক ধৰিব নোৱাৰিব আপোনালোকে চাগে ইয়াত কৰ্ণাটক ভাষাত লিখা আছে ইয়াতে মানে কি হয় ল'ৰা মানে দৰা আৰু কইনাৰ ডিগ্ৰীটো মানে লগতে লিখি দিব লাগে আৰু এটা খুলি চাই দুটা ল্যাঙ্গুৱেজতে আছে ইহঁতৰ লোকেল ল্যাঙ্গুৱেজ আৰু ইংলিছত আছে ইফালে আৰু এইটো বস্তু চাওক মই ফাৰ্ষ্ট টাইম দেখিছো এনেকুৱা আপোনালোকে জানিব পাৰে কোনোবাই এইটো চাওক বাৰকোড দি দিছে ইয়াতে দি দিছে ৱেটিং এড্ৰেছ আৰু তলত আছে ৰিসেপশন এড্ৰেছ ইয়াতে মানে বাৰকোডটো স্ক্যান কৰি আমি সেই এড্ৰেছ মতে গলে পাম আৰু বিয়া খাবলৈ আৰু এতিয়া আন্ধাৰ হ'বই ধৰিছে আৰু ইয়া চাওক
আৰু আমি আহিলোঁ এতিয়া চাদৰ ওপৰত খোজকাঢ়ি আছোঁ এনে আৰু লগতে খাই আছোঁ চিপছ। ধুনীয়া বতাহ দি আছে। খোজকাঢ়ি আছে ইয়াক চাওঁ। লগতে পানীৰ বটলো লৈ আহিছোঁ। খোৱাটো মেইন মানে কোনে কি কয় কৈ থাকক, আমি খাব লাগে খাই থাকিম। তাৰ পৰা আহিলোঁ আমি অলপ সময় খোজকাঢ়ি আৰু এতিয়া মই চাহ বনাই আছোঁ। এয়া এইফালে চাহ হৈ আছে আমাৰ আৰু এইফালে গাখীৰ গৰম দিছোঁ। ভাবি আছোঁ পায়স বনাম, বহুত দিনৰ পৰা খোৱাই হোৱা নাই। চাহটো আগত বনাই লওঁ। আৰু এইফালে মই চাউল ধুই ৰাখিছোঁ পায়সৰ কাৰণে। প্ৰথমতে মই তেজপাত এখিলা দি দিছোঁ গাখীৰত আৰু তাৰপিছতে দি দিম ইলাইচি দুটা গোটাই দি দিছোঁ, মই থেতেলি দিয়া নাই। অলপ পিছতে মই চাউলখিনি দি দিছোঁ, চাওক। এতিয়া কাজু দিছোঁ কেইটামান ভাঙি, তাৰপিছতে মই কিচমিচ দিছোঁ আৰু একেবাৰে লাষ্টত মই চেনি দি দিছোঁ। চেনিটো পায়সটো হোৱাৰ অলপ আগে আগে দি দিছোঁ আৰু এতিয়া অলপ সময় গাখীৰখিনি শুকোৱালৈকে আমি হ'বলৈ দিম। এয়া চাওক আমাৰ পায়স ৰেডি। এতিয়া এইটো ঠাণ্ডা হ'বলৈ দিম, কালি ৰাতিপুৱা খাম আমি। পায়সটো ঠাণ্ডা হ'লে খাবলৈ ভাল লাগে, সেইকাৰণে আমি কালি খাম। মোৰ পায়স বনোৱা হৈ গ'ল আৰু অকণমান ৰেষ্ট কৰি মই 10টা মানত ৰাতিৰ ভাতটো বনাম। আৰু এইখিনিয়ে আছিল মোৰ আজি ডেইলি ব্লগ। দিনটো মই কেনেদৰে পাৰ কৰোঁ ৰুমতে, সেইখিনি অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। আৰু কিছুমানে মোক সুধিও থাকে যে তুমি দিনটো কি কৰা, কেনেদৰে পাৰ কৰা ৰুমতে থাকি, কাৰণ হাজবেণ্ডেতো কাম কৰি থাকে, কামত ব্যস্ত থাকে। আৰু সিহঁতে যদি ভিডিঅ'টো চায় তেনেহ'লে সিহঁতৰ নিশ্চয় জানিব পাৰিব যে মই কেনেদৰে দিনটো পাৰ কৰোঁ, অলপ আইডিয়া পাব সেইখিনিয়ে। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় এবাৰ জনাব। মই ডেইলি ব্লগ, ট্ৰেভেল ব্লগ আৰু ৰেচিপি ব্লগ এনেকুৱা সপ্তাহত এটাকৈ দিবলৈ চেষ্টা কৰোঁ। আৰু মই ভিডিঅ'বোৰ এইকেইদিন ৰেগুলাৰ দিব পৰা নাই, মই চেষ্টা কৰিম যাতে দিব পাৰোঁ ৰেগুলাৰ ভিডিঅ'বিলাক। আপোনালোকে জনাব ভিডিঅ'বোৰ চাই কেনেকুৱা পায়। যদি চাই ভাল পায় তেনেহ'লে লাইক কৰি জনাব আৰু কমেণ্ট কৰিও জনাব, লগতে চেনেলটো শ্বেয়াৰো কৰি দিব। আৰু যদি কোনোবাই ভিডিঅ'বোৰ চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মৰম দিব অকণমান। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে মানে কি হয়, ছাপোৰ্ট পোৱা যায় বহুতখিনি, ভিডিঅ' বনাবলৈ মটিভেট হওঁ বহুতখিনি। গতিকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এইখিনিয়ে ক'বলগীয়া আছিল। প্লিজ ছাপোৰ্ট কৰিব যাতে মই আগুৱাই যাব পাৰোঁ। এইখিনিয়ে আপোনালোকৰ ওচৰত মোৰ ৰিকুৱেষ্ট থাকিল। বহুত বহুত মৰম দিব। আৰু আজিৰ ভিডিঅ' তেনেহ'লে মই ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ ইমানেই, তেনেহ'লে বাই বাই।